হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ভিডিঅ'লৈ। তো মই আহিছোঁ আজি সোণাপুৰত দিচাং ৰিজৰ্টলৈ। তো মোৰ লগতে আপোনালোকে চাওক গোটেইখিনি। তাৰ পৰা সোমাই এনেকৈ আমি এখন মহৰ গাড়ী দেখা পালোঁ। মহৰ গাড়ীখন চাই এনেকৈ লাহে লাহে আমি আগলৈকে গৈ থাকোঁ পাৰোঁ। গোটেইখিনি চাই গৈ থাকোঁ আৰু যিমানখিনি চাওঁ মই আপোনালোককো গোটেইখিনি দেখাম। তো মোৰ লগতে আপোনালোকক চাই থাকোঁ। এইফালে চুইমিং পুল, স্পা কিবা কিবি আছে, মই দেখাম গোটেইখিনি বাৰু পিছত। এইখন মহৰ গাড়ীখন তো এনেকৈ এইখন গেটৰ পৰা সোমাই আপোনালোকে এইফালে ভিতৰলৈকে যাব পাৰিব আৰু নাই। তো আমিও যাওঁ আগলৈকে আৰু দেখাই থাকোঁ। আৰু মই সকলোকে কৈছোঁ যিবিলাকে ভিডিঅ' চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নতুনকৈ, যিবিলাকে চাই আছে। তো মানে আৰু ইয়াতে চাংঘৰ এটা আছে, বহুত দিন হ'ল চাংঘৰত উঠি পোৱা নাই। তো চাংঘৰটো এনেকৈ চাওঁ ৰ কেনেকৈ লাগে, বহুত দিন উঠি পোৱা নাই। তো ভালেই লাগে, গোটেইখিনি দেখা পায় ওপৰৰ পৰা। আৰু ইফালে ৰাইট চাইডে আৰু মই আহিছিলোঁ মানে বা এজনীৰ লগতে আহিছিলোঁ। তো এই মানে তামাম ফটো উঠে। তো মোক ব্লগটো ভালকৈ বনাব মানে শান্তি নিদিয়ে, খালি ফটো উঠে আৰু সেইখিনিত ফটো উঠিবৰ কাৰণেও ভাল হয়। তো ইয়াতে জলনা তলনা আছে সেইখন, আৰু ইয়াতে দৃশ্য আৰু মই ভিডিঅ'ৰ মাজতে কথা এটা কওঁ, 21 জানুৱাৰী তাৰিখে অংগৰাগ মহন্ত আহিব সৰুসজাই ষ্টেডিয়ামত। তো আপোনালোকে যদি চাব বিচাৰে যাব পাৰে। তো আৰু আপোনালোক যদি কেতিয়াবা আহে ইয়াতে, এইটো ফ্ৰণ্টত যিটো সৰুকৈ দেখা পাইছে এইটো হৈছে ৰিচিপশ্যন। ইয়াতে ৰিচিপশ্যনত আহি তো ইয়াতে থকাৰ সুবিধা গোটেইখিনি আছে। ৰিচিপশ্যনত গৈ আপুনি বুক কৰিব লাগিব ৰুমবিলাক, এইবিলাক সৰু সৰু ঘৰবিলাক এইবিলাকেই ৰুম, ইয়াতে থাকিব পাৰিব। আৰু এটা ডাঙৰ আছে মই দেখাই আছোঁ। তো এইটো হৈছে ডাঙৰ। তো ইয়াতো আহিলে আপোনালোকে ইয়াতে থাকিব পাৰিব। তো ৰেটবিলাক বহুত আৰু তাতে ইয়াতে সৰু সুৰা মাছ আছে। তো মাছখিনি মানে কি দেখা নাযায় ভালকৈ, পানীখিনি বহুত লেতেৰা হৈ আছে। আৰু ইয়াৰ মাজতে এটা জিৰাফ এটা বনাই থৈ দিছে ধুনীয়াকৈ। জিৰাফটো দেখাই লওঁ আপোনালোকক। এইটো হৈছে জিৰাফটো, আৰু ইফালে মানুহ বহি আছে, ফটো উঠি আছে চবে। আমিও ফটো উঠিলোঁ ইয়াতে। আৰু এইটো হৈছে চুইমিং পুল, ইয়াৰ ভিতৰতে চুইমিং পুলটো আছে। আপোনালোকে আহিলে ইয়াতে চুইমিং কৰিব পাৰিব গৰমৰ দিনতো। এতিয়া ঠাণ্ডা দিন কাৰণে বন্ধ আছে। জিম, স্পা, তাৰপিছত চুইমিং পুল ইয়াতে চব গোটেইখিনি আছে। আৰু ইয়াতে খানা চলি আছে, তাৰ তলতে মানে মাছ আছে, কিবা কিবি কাছ চাছ আছে, দেখা নাযায়। পানীখিনি অলৰেডি খোলা হৈ গৈছে, তো সেইকাৰণে মানে দেখাব নোৱাৰি। আৰু ইয়াতে মেইন গেটৰ পৰা গোটেইখিনি ফাৰ্ষ্ট আৰম্ভণি, ইয়াৰ পৰাই মানে থকা সুবিধা গোটেইখিনি আছে। আপোনালোকে আহিলে ইয়াতে থাকিবও পাৰিব, তো ঘূৰিব পাৰিব। বহুত ধুনীয়া ধুনীয়া ঠাই আছে ইয়াতে দিচাং ৰিজৰ্টত। সোণাপুৰত গুৱাহাটীৰ পৰা বেছি দূৰো নহয়, অলপ দূৰ। তো আমিও ঘূৰিলোঁ, আপোনালোককো দেখিলোঁ। আৰু ইমানটো ভিডিঅ'টো